মোৰ মৰমৰ কণমানিহঁত আহাচোন, আজি আমি পুনৰ আকবৰে বীৰবলক হৰুৱাব খোজাৰ এটি মজাৰ কাহিনী শুনি লওঁ। এদিন প্ৰাতঃভ্ৰমণলৈ সম্ৰাট আকবৰ আৰু মন্ত্ৰী বীৰবল গৈছিলে। তেওঁলোকৰ মাজত নানা কথা ওলালে। এই কথা ওলোৱাৰ মাজতে সম্ৰাট আকবৰৰ মূৰত এটি বুদ্ধি খেলালে। তেওঁ ভাবিলে, বীৰবলৰ বুদ্ধিৰ পৰীক্ষাই চোৱা যাওক। তেওঁ বীৰবলক সুধিলে, তুমি তোমাৰ পত্নীক কিমান ভাল পোৱা? কৈছে, বীৰবলে ক'লে, বহুত ভাল পাওঁ। যদি তেতিয়াহ'লে তুমি নিজৰ পত্নীক ভাল পোৱা, মোৰ এটি প্ৰশ্নৰ উত্তৰ দিয়াচোন। কৈছে, তোমাৰ পত্নীৰ হাতত কিমানযোৰ খাৰু আছে ক'ব পাৰিবানে? বীৰবল হতভম্ব হ'ল আৰু ক'লে, কেতিয়াবা কম কেতিয়াবা বেছি থাকে, বেলেগ বেলেগ ধৰণৰ পিন্ধে। নহয়, তুমি মোক সঠিক উত্তৰটো দিয়া, তোমাৰ পত্নীৰ হাতত কিমান খাৰু থাকে? বীৰবলে উত্তৰটো দিব নোৱাৰি তলমূৰ হ'ল। আৰু সম্ৰাট আকবৰৰ অন্তৰত কি ফূৰ্তি, মুখখন দেখিলেই যেন অনুভৱ কৰিব পাৰি যে কি আজি তেওঁ যেন যুদ্ধ জয় কৰি আহিছে। তেনেদৰে তেওঁলোকে খোজকাঢ়ি থাকি ৰাজপ্ৰসাদলৈ গ'ল। আৰু দুদিনমান পিছত তেওঁলোকে পুনৰ প্ৰাতঃভ্ৰমণলৈ আহিলে। আহি পেলাই কি কৰিলে, বীৰবলে সম্ৰাট আকবৰক সুধিলে, মহাৰাজ, মই আপোনাক এটি প্ৰশ্ন সুধিব খোজোঁ। কি সোধা? কিহৰ প্ৰশ্ন? নহয়, আপোনাৰ বিষয়েই মই এটি প্ৰশ্ন সুধিব খোজোঁ। প্ৰশ্নটোৰ উত্তৰ দিবনে? কিয় নিদিম? মোৰ বিষয়ে সুধিলে মইতো সকলো জানোৱেই, মই উত্তৰ দিমেই। কৈছে, আপোনাৰ গোফত কিমানডাল চুলি আছে কওকচোন। এইটো কি কথা? মোৰ গোফত কিমানডাল চুলি আছে মই কেনেকৈ জানিম? কিয়? আপোনাৰ দুখন শৰীৰৰ অংগ, আৰু আপুনিতো দিনে নিশাই সেই গোফখিনি চুইও থাকে, তেতিয়াহ'লে আপুনিতো জানিব লাগে আপোনাৰ গোফত কিমানডাল চুলি আছে। সম্ৰাট আকবৰৰ তেওঁ যে বীৰবলক হৰুৱাবলৈ প্ৰশ্নটি সুধিছিলে এদিন প্ৰাতঃভ্ৰমণত, সেই কথাটি মনত পৰিলে আৰু বীৰবলৰ পিঠিত চপৰিয়াই ক'লে, মন্ত্ৰী বীৰবল, মই তোমাৰ বুদ্ধিৰ লগত নোৱাৰিছোঁ আৰু তোমাৰ এই বুদ্ধিৰ বাবেই তুমি মোৰ অতিকৈ প্ৰিয়। তেতিয়াহ'লে কণমানিহঁত কেনেকুৱা লাগিলে কাহিনীটো?